নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ আজি দৈনিক অসম কটৰ প্ৰধান বাতৰিসমূহ মই আপোনালোকক পঢ়ি শুনাবলৈ লৈছো আজি হৈছে 13 অক্টোবৰ সোমবাৰ আহক তেন্তে দেৰি নকৰি আৰম্ভ কৰো আজিৰ এই প্ৰধান বাতৰিসমূহ ভূত চুৰিৰ বিৰুদ্ধে আন্দোলনৰ নামত জুবিনৰ অমৰ সৃষ্টিক ব্যৱহাৰক লৈ ব্যাপক প্ৰতিক্ৰিয়া মায়াবিনীক লৈ কংগ্ৰেছৰ আবেগৰ ৰাজনীতি সীমান্তভেদী পাকিস্তানৰ 58 সৈন্যক হত্যা আফগান সেনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী কাইলৈৰ পৰা আন্দোলনত নামিব আছু তাৰ পাছতে আহিছে আনেক খবৰ জুৰহাটৰ লকাপতে আসামীৰ ৰহস্যজনক মৃত্যু নিৰ্যাতিত কিশোৰীৰ মৃত্যুক লৈ উত্তপ্ত তিতাবৰ ৰাজ্যত অচিৰেই সংখ্যালঘু হ'ব হিন্দু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাজুলীত 100% বৃদ্ধি মুছলমান ভিসেৰাৰ ৰিপোৰ্ট মই চাইছো এতিয়াৰ মই অধিক আত্মবিশ্বাসী যে জুবিনক ন্যায় দিব পাৰিম আজি সাক্ষী দিবলৈ আহিব 4 প্ৰবাসী অসমীয়া আজি প্ৰথম পেজত প্ৰকাশ পোৱা দৈনিক অসম কাকতৰ বাতৰিসমূহ ইমানেই তাৰ পাছতে আছে দ্বিতীয় পেজত ডাঙৰ খবৰ আহিছে দ্বিতীয় পেজত হেয়া হৈছে তিনিচুকীয়াত আহোম সভাৰ হকিয়নি জনজাতি হলেহে অসম বাচিব ট্ৰাইবেল সংঘৰ বক্তব্যক লৈ ৰাজ্যত ক্ষোভৰ অগণি পূৰ্বতে কংগ্ৰেছে কৰা ভুলক দুখাৰোপ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সমৰ্থন ৰাজ্যিক বিজেপিৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগক লৈ হৰক এপছু 14 খিলঞ্জীয়া জনজাতিৰ ক্ষতি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিবিচাৰে এপছুৱে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ এপছুৰ CBITৰ তদন্তৰ দাবী শিলচৰত সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত সভাপতিৰ ঘোষণা প্ৰবাসী অসমীয়াক আনিবলৈ ছিংগাপুৰলৈ যাব সাহিত্য সভাৰ দল তাৰ পাছতে আহিছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈলৈ গাৰ্জিয়ান অফ দা ওয়াইল্ড বটা মানাহত পৰ্যটকৰ বাহনলৈ গড়চুচা ডিব্ৰুগড়ত ৰাজ্যিক চিকিৎসালয়ত উপৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ উদ্বোধন বুৱাৰী হত্যাক লৈ উত্তপ্ত বৰপেটাৰ আলোকপট্টি বেংকৰ ঋণ লৈ ৰবি শস্যৰ পথাৰত নামিছে বোকাখাতৰ কৃষক অনলাইনত প্ৰতাৰণাৰ গোচৰ ইটানগৰত অসমৰ যুৱকক গ্ৰেপ্তাৰ শিমলগুৰি এম বজাৰ বন্ধ কৰিলে বীৰ লাচিত সেনাই বোকাখাতৰ লখুজানত পথ দুৰ্ঘটনাত নিহত 1 নলবাৰীৰ ৰাস মহোৎসৱত 8000 শিল্পীয়ে একেলগে গাব জুবিন গাৰ্গৰ গান নাট্যকাৰ অভিনেতা মদন বৰ্মনৰ মৃত্যু তৃতীয়খন পেজত আহি পৰিছে আন এক নতুন খবৰ মই সেইখিনি আপোনালোকক মই দেখাবলৈ বিচাৰিছো দুই নাৱত দুই ভৰি বিশ্বাসত লোৱা নাই কোনো দলে বিজেপিক সমৰ্থন জনোৱা 6 কংগ্ৰেছৰ বিধায়কৰ কি হ'ব ভৱিষ্যত তাৰ পাছতে আহি পৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত সচলত অধিকাৰ সমাবেশ এতিয়া মাটি পানীত চকু চৰকাৰৰ তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত তদন্ত কমিটি শিক্ষাৰ্থীৰ প্ৰতিবাদ এতিয়াও অব্যাহত মৰঙীত বনৰীয়া হাতীৰ উপদ্ৰৱ 4টা পৰিয়ালৰ বাসগৃহ ধ্বংস সমাধিস্থলীত লগন সিঙা কাৰ্যৰ বিৰোধিতা মন্ত্ৰী হাজৰিকাৰ অখিল গগৈক ধিক্কাৰ সদৌ অসম ব্ৰাহ্মণ যুৱ পৰিষদৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ৰাজনীতি নিবিচাৰো জুৰহাটত কংগ্ৰেছৰ সংবাদ মেল অঙথাৰে খুজকাহি আশীৰ্বাদ ললে ডিফলো চাহ বাগিচাত উৰ্খা খুটি পূজা জুবিন গাৰ্গৰ চিতাভস্ম কঢ়িয়াই আনিলে 2 শতাধিকে দিগ্বৈত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লোকাৰণ্য ধেমাজিত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত 10 সহস্ৰাধিক সমাগম 12000 নাহৰ ফুলি বিতৰণ বাঁহীবাদক দীপক শৰ্মাৰ বাবে বিচাৰিলে সহায় তাৰ পাছতে আহিছে আনেক উদ্বেগজনক খবৰ বুলি ক'ব লাগিব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ পৰিসংখ্যাত প্ৰকাশ উদ্বেগজনক তথ্য এজনীয়া শিক্ষকেৰে চলিছে দেশৰ লক্ষাধিক বিদ্যালয় 33 লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ লৰা ধেমালি জুবিনৰ বুকুত লৈ বৰপেটাৰ ফটকা ফুটাই দীপাৱলী পালিব মুখ্যমন্ত্ৰীয়ে আতচবাজি শিল্পক জীয়াই ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গ অসমৰ জাতীয় গৌৰৱ জাতীয় সম্পদ বিহু সম্ৰাট খগেন গগৈ তাৰ পাছতে আহিছে জগত জিনিছে হৰ্থেবাৰীৰ ভুটিয়া তালে বছৰি 12 পৰা 15 কোটিৰ ব্যৱসায় তামুলী সুপাৰ কাঁহ শিল্পৰ অসমৰ বাবে এক ডাঙৰ ভাল খবৰ বুলি ক'ব লাগিব পঞ্চভূতত বিলীন হল শহীদ
মহেন্দ্ৰ লস্কৰ নশ্বৰদে সামৰিক মৰ্যাদাৰে শেষ কৃতজ্ঞ মাওবাদীৰ বিস্ফোৰণত নিহত CRPFৰ জোৱান মৰিকলং আৰক্ষী চকীৰ নাকৰ তলতে অবৈধ মদৰ ঘাটি মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী দলৰ তদন্ত আৰম্ভ তাৰ পাছতে আহি পৰিছে আন এক খবৰ হেয়া হৈছে অসমীয়া খিলঞ্জীয়া মুছলমানক প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰীয়ে এই কথা আহি পৰিছে এক ডাঙৰ খবৰ মাজুলীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পদ সংকলন ধেমাজিত সদৌ অসম কুইজ প্ৰতিযোগিতা চিলাপথাৰৰ পৰা উন্নত তায়েক অৰুণাচল উদ্ধাৰ আজিৰ প্ৰধান বাতৰিসমূহ ইমানেই আছিল ইয়াৰ পাছতে এক ডাঙৰ খবৰ বুলি ক'ব লাগিব মই বিশেষকৈ পুনৰ ক'ব বিচাৰিছো মায়াবিনীক লৈ কংগ্ৰেছৰ আবেগৰ ৰাজনীতি কৰিছে কংগ্ৰেছে সীমান্তভেদী পাকিস্তানৰ 58 সৈন্যক হত্যা আফগান সেনাৰ